তোমাৰ বাবাকে দৰ্শন কৰিবলৈ পাই আমি সঁচাই ধন্যবাদ যাক শত শত বছৰ তপস্যা কৰি ধ্যানস্থ মহাযোগীসকলেও দৰ্শন কৰিবলৈ নাপায় তেনেহেন দিব্যপুৰুষক পুত্ৰৰূপে পাই নন্দ যমুনাদি সঁচাই সৌভাগ্য। হে নাৰায়ণ আমাৰ প্ৰণাম গ্ৰহণ আমাৰ উদ্দেশ্য সিদ্ধি হ'ল আমি এতিয়া প্ৰত্যাৱৰ্তন কৰোঁ। আমাৰ পুনৰ সুন্দলীৰ নাম ক'লে কৃষ্ণ আৰু লোহিনীৰ পুত্ৰৰ নাম ক'লে বলৰাম। বাৰু লক্ষ্য নাম শুনি ভাল নালাগিলে বাৰু তোমাৰ? কিয় নালাগিব? এই যে কলিতে ফুলা দুপাহ পদুম ফুলৰ দৰে আমাৰ বাচ্চাটো ডাঙৰ দীঘল হ'ল। আপুনি সন্দেহ কৰকচোন, বাচ্চাহঁতৰ চাবলৈ অহা মানুহে ভিতৰত ভৰি আছে। হয় নেকি? যোৱা এবাৰ কাম কৰিবা, বাচ্চাহঁতক চাবলৈ অহা সকলোকে দান কৰিবা আৰু লগতে উদৰ পৰাই খাবলৈ দিবা।